Hey বন্ধুসকল, welcome back to my YouTube channel. তো আজি দেওবাৰ, তো আজি আমি এখন আমাৰ ওচৰতে থান এখন আছে, সেইখনলৈ যাম। মোৰ লগৰখিনিও আছে, এয়া দক। এই হাই কৰি দে। হাই দোস্ত। অ এয়া। হাই দোস্ত। নামটো কৰি দে নামকেইটা। নমস্কাৰ, মোৰ নাম শ্ৰী বিশ্বজিত বৰা। আমি এতিয়া ফুৰিবলৈ গৈ আছো। এইপিনে এতিয়া মোবাইলত ব্যস্ত হৈ নাম নাজানে। য'ত এতিয়া আমি গৈ আছো আৰু মানে লগৰ ছোৱালীবিলাক যাব, চবলে মিলি জুলি একদম গৈ থাকিম আৰু থানখনলৈ। তেতিয়া ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইয়াতে অলপ ফটো চটো কৰি উঠোঁ আৰু চাওঁ না কি মজা জেগা, দুই পিনে বাগান আৰু মাজতে আমি গৈ আছোঁ। তো আৰু অলপ দূৰ আছে, দূৰ গৈ স্কুলতো সোমাম। স্কুলত সোমাই মেলি গৈ আছোঁ, মানে লগৰ ছোৱালীখিনিও যাব। তো পাই আছোঁ লগৰ ছোৱালীখিনিৰ লগত ওচৰত একদম মজাদাৰ ব্লগ হ'ব আজি। থানাখনলৈ যাম আৰু কিবা কি খাম চাগে, খিচিৰি হ'ব চাগে ন? এই খিচিৰি হ'ব মজা, খিচিৰি হ'ব ন? খিচিৰি খাব যাম। কি চাই আছো তই? কম চাই আছ নেকি? একদম ডাইৰেক্ট তাত লগ একদম গামোচা একদম গামোচা চাইকেল লগাই লৈছোঁ আৰু এই চাওঁ গামোচা একদম ব'লক এতিয়া দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰিব ব'লক। ইয়াত খাব দে খাম দে উলিয়া, যি দি আছে চব খাম। কি পিছ ল চাই পিছ চাই পিছে খাই তুমি ফাইনেলি বিশ্বই খৰি লৈ গৈ আছে। দেখিব দেখিছে এনেকৈ খৰি লৈ গৈ হয় দি। আজি খানাটো কোনে বনাব? ময়ে বনাম আৰু এতিয়া ফাইনেলি আহি পাই গ'লোহি আৰু এইখনেই নৰুৱা থান লিখা আছে, নৰুৱা থান। আৰু এতিয়া ব্লক আমি আৰম্ভ হৈ চব লগৰখিনি চব আগত গৈ আছে। ব্লক ড্ৰাইভ শ্ল' মানে শ্ল'কৈ চলাব দিছে গাড়ী। আৰু ইয়াৰ নামঘৰ স্থানলৈ মানে থানলৈ সোমাই গ'লোঁ আৰু তো আহি পাই গ'লোঁ ছেকেণ্ড গেট। বহুত নম্বৰত আহিছোঁ দেই, আকৌ এবাৰ আহিছিলোঁ মই। তো আমাৰ গাড়ীকেইখন পাৰ্কিং কৰিলোঁ ইয়াতে চব পাৰ্কিং হৈ গ'ল আৰু মোৰখনো পাৰ্কিং কৰি দিওঁ না কি? তুবুনকো লিখিছে এইটো নৰুৱা থানৰে এইটো পুখুৰী হয় আৰু থানৰ পৰিৱেশখিনি দেখাবলৈ চেষ্টা কৰিম চাৰিওপাশে। তো এতিয়া মানে আমি এতিয়া অলপ খিচিৰি খাম, খিচিৰি বনাব লাগিব। খিচিৰি কাৰণে তৈয়াৰী কৰি আছোঁ, যোগাৰ কৰি আছোঁ মানে ইয়াতে বনাম গৈ আৰু অলপ দেখাম কি কৰি আমি চব দেখাই যাম। এইটো পুখুৰী আৰু এতিয়া কি কৰিব লাগিব এতিয়া প্ৰসাদ চসাদ যোগাৰ কৰি আছে, তাৰপিছত খিচিৰি বনাব, তাৰপিছত প্ৰসাদ খাব, তাৰপিছত খিচিৰি খাই লৈ ঘৰ যোৱাটো আমি আৰু চাওক পৰিৱেশটো আপোনালোকে। মানে ইয়াত কি জানে নাই আপোনাক কৈ আছোঁ বাৰু যে আমি যোগাৰখিনি কৰি লওঁ, তাৰপিছত কৈ আছোঁ ৰখিব। চব চৌপাশে চব দেখাম দেখাই আছোঁ চবকে। আৰু ইয়াত চাকি বন্তি জ্বলাব লাগে আৰু দেখাই দিব। ইয়াত চাকি বন্তি জ্বলোৱা মানে ভিতৰৰ পৰা দেখাই ইয়াত চাকি বন্তি জ্বলাব লাগে। মই বাৰু নজ্বলাওঁ এয়া। আৰু এইখিনি আমাৰ বস্তুখিনি আৰু এইটো পাকঘৰ দেখিছে, পাকঘৰ এইটো পাকঘৰ এতিয়া বাছে। আৰু এজনী ইমান খুৰীটো বেলেগ নহয়, খুৰীটো এতিয়া বহিছোঁ অলপ, তাৰপিছত সেয়া কৰিম আৰু এয়া এইফালে বহি আছে হাই দে। এতিয়া চাকি তাকি জ্বলাই ল'ম, তাৰপিছত সেৱা চেৱা জনাই ল'ম, তাৰপিছত আৰু চাহ তাহ বনাবৰ কাৰণে কি বনাবৰ কাৰণে গৈ আছোঁ। আৰু নামঘৰ আছে, এইটো নামঘৰ। এতিয়া বিশ্ব কেনেকুৱা লাগিছে আজি আহি? এই বহুত মজা লাগিছে আজি, কি মজা লাগিছে, কি মন ফ্ৰেছ লাগিছে আজি, বহুত ভাল লাগিছে। আপোনালোকো আহিব, বহুত ভাল লাগিব। তোমাৰ দুখানি চৰণলৈকে আহিছে আজি বিক্ৰয় হাইস্কুলৰে
সমন্বিতে সেই যুৱক যুৱতী সমস্ত আহিছে সেই পঢ়া শুনাৰ উপলক্ষে তোমাৰ চৰণত সেই স্কুলীয়া জীৱনটি তোমাৰ চৰণত অৰ্পণ কৰিছে গলে বস্ত্ৰলৈ সেৱা ধৰিছে এগছি বন্তি গুৱাদণ্ড নৈবেদ্য অৰ্পণ কৰিছে সকলো নিজাবলী গ্ৰহণ কৰি সেই যুৱক যুৱতীৰ প্ৰতি কৃপা কৰি যাতে পঢ়া শুনা সকলোতে আগবঢ়োৱা কৰি শ্ৰেণীয়ে পাছ কৰি দেশৰ নাম ৰাখিবলৈ পৰিয়ালৰ নাম ৰাখিবলৈ গাঁৱৰ সুনাম কঢ়িয়াবলৈ আগুৱাই নিব লাগে সেই পৰীক্ষাৰ দিনত তেৰা খবৰ দেহা মূৰ সুস্থ শৰীৰে ৰাখিব লাগে যি শিক্ষাত ভুল ত্ৰুটি বাধা আছে সকলোখিনি দূৰ কৰি শিক্ষাত পৰিপূৰ্ণ কৰি এই যুৱক যুৱতী সমস্ত যেন মনৰ আশা পূৰ্ণ কৰিব লাগে লগতে ঘৰৰ মাক দেউতাকৰ পৰা আদি কৰি ঘৰখনি সমস্ত পৰিয়ালবৰ্গকো ভালে কুশলে ৰাখিব লাগে প্ৰভুৰ এইখিনিয়ে প্ৰাৰ্থনা হৰি ৰাম কৃষ্ণ এতিয়া নহয় নকলকৈ পাঠ কৰি দিয়া দেই আৰু চাকি তাকি এতিয়া জ্বলাবলৈ সোমাইছোঁ আৰু ইয়াত দেখিছে আপোনালোকে ইয়াত চাকি জ্বলাম এতিয়া চাকি আৰু ধূপ জ্বলাম চাকি জ্বলাম নেকি চাকি নজ্বলাওঁ অঁ চাকি নজ্বলাওঁ বাৰু ধূপ তিনিডালকে জ্বলাই দিওঁ আৰু নেকি অলপ ধূপ তিনিডাল জ্বলাই লওঁ আৰু ব'ল এতিয়া খানা বনাব লাগে চাহ বনাব লাগে নে খানা বনাব লাগে আৰু এতিয়া জুই জ্বলাম এতিয়া আৰু এতিয়া আমাৰ জুই জ্বলা আৰম্ভ হৈ গৈছে আৰু এতিয়া জুই জ্বলাব লাগে জুই দি আছে পূৰা ঐ কাইছে আনগৈ আৰু চাহ বনাব ইয়াক দিছোঁ গান শুনি পূৰা চাহ বনাই আছে একদম আৰু চাহ তুলিব ধৰিলে আৰু ইয়াক চেনি দে আৰু গোটেইখিনি আয়োজন কৰা মানুহজনী এজনী ঐ এইপিনে চাই দে বাৰু ঐ এইজনী গোটেইখিনি আয়োজন কৰা এইজনী মানুহজনী নামটো কৈ দে আৰু এজন সৰুকৈ পাই ফাইনেলি আমি চাহ বনাই আছোঁ চাহ দেখাই দিয়া দোস্ত চাহ দেখাই দিয়া চাহ বনাই আছোঁ চাহ বনাই খোৱাৰ পিছতে খাম আৰু চাহটো খাই বৈ আমি প্ৰসাদ খাম প্ৰসাদ ইনকা আছে প্ৰসাদ এইবিলাক দেখাই দিবা দেখা কল আৰু কল এয়া প্ৰসাদ আমি ইনকা আছে ইয়াতে আছে মগুত আছে তলৰ প্ৰসাদ এয়া চব এনেকৈ ইনকা আছে আৰু এই থানখন শুভাৰম্ভণি কৰিছিলে আমাৰ ইয়াৰ বিধায়ক দেখাই থৈ দিব চুতীয়া সমষ্টি বিধায়কে হেৰি শ্ৰীযুত পদ্ম হাজৰিকাদেৱে আৰু এইখন থানখন ইংৰাজীৰ 14/10/2020 তাৰিখে শুভাৰম্ভণি হৈছিলে আৰু এতিয়া আৰু এইখিনি এতিয়া মানে আৰু এই থানখনৰ পৰিৱেশখিনি দেখাওঁ আহক মানে প্ৰথমবাৰ দেখাই লওঁ তাৰপিছত আৰু এইখিনি থানখনৰ আৰু থানখনৰ এই মানে পৰিৱেশটো কেনেকুৱা ধৰণৰ আপোনালোকক দেখাম ব্লগ মানে ইয়াত কি জানে নাই আপোনালোকে ইয়াত হেৰি কি মানে যোগাৰ লৈ আহিলে হ'ল চৌ মানে বাচন চব বস্তু পায় আৰু ইয়াত পায় আৰু মানে খোৱা বস্তুখিনি লৈ আহিলে হ'ল ইয়াত মানে চৌকা টকা আছে চব কৰিলে হ'ল বনাই মেলি খালি আৰু গুচি গ'লে হ'ল আৰু এতিয়া আৰু শৰাই দিলোঁ আমি শৰাই দিলোঁ ন আৰু এতিয়া আমি প্ৰসাদ খামগৈ আৰু চাকি জ্বলাই হৈ গ'ল চাকি জ্বলাই হৈ গ'ল চব কাম হৈ গ'ল এতিয়া আমাৰ পৰিৱেশটো দেখাব ব্লগ পৰিৱেশটো দেখাওঁ আৰু এইটো কি নাজানো এইটো কুঁৱা হয় ন এইটো আছে চাগে ভুটো আছে আৰু এইটো কুঁৱা হয় কি নাজানো আৰু কুঁৱা নহয় কুঁৱা নিচিনা দেখোন সোমাব পৰা হ'লে ভাল আছিলে আৰু কিন্তু নিদিয়ে বাদে সোমাব আৰু ভাওনা চাওনা হ'লে ইয়াতে আৰু হয় চাগে ন তুমি কৈছা কুকুৰ আৰু এইটোৱে বৰনামঘৰটো আৰু এইটো বৰনামঘৰটো হয় আৰু আপোনাক অথনি দেখাইছিলোঁ এইটো পুখুৰীটো আৰু এইটো পুখুৰীটো ইয়াত বহি লৈ আৰু ধুনীয়াকৈ আংকুল চিপ আনি খাবা আৰু কিবা কৈ দে পুখুৰীটোৰ বিষয়ে মজা লাগিছে পুখুৰী ইয়াত বহি মেলি একদম মানে গাৰ্লফ্ৰেণ্ডৰ সৈতে কি মজা এই গাৰ্লফ্ৰেণ্ডৰ কথা কিয় কয় ইয়াত মানে এইটো কি মানে মই বুজি পোৱা নাই দাতা দুলু দাস তেজপুৰ মানে মানে এইটো মানে বনাইছে চাগে তেনেকুৱাই হ'ব বনোৱাটোৱে হ'ব চাগে দান দিব পাৰে দান দিছে চাগে সেইটোৱেই একো নাই যিয়ে নহওক কি আমি এতিয়া আৰু কিবা কিবি খাই যাওঁ আৰু খানাটো খাই গা তো মজা হোগা উচিন ফটো বৌ আৰু এইটোৱে নামঘৰটো আৰু এইপিনে আমাৰ আৰম্ভ হৈ গৈছে চব্জি কটা আৰম্ভ হৈ গৈছে এইপিনে মুখখন দেখা এইপিনে চুবুৰী আৰু এইপিনে ব্ৰেড আৰু আমাৰ খুৰীদেৱে চাহৰ যোগাৰ কৰি আছে চাহ পাৰে খুৰীদেৱে চাহ বনাই আছে